দুবছৰত প্ৰত্যেকটো সপ্তাহতে আমাৰ চৰকাৰ ভাঙিছে। আকৌ তেখেতসকলে চৰকাৰটো প্ৰত্যেকটো মাহত প্ৰত্যেকটো সপ্তাহত আমাৰ চৰকাৰটো ভাঙি আছে, কিন্তু আচলতে চৰকাৰটো চলি আছে। তো এইকাৰণে মই তেখেতসকলক আহ্বান কৰিম যে গণতান্ত্ৰিকভাৱে ইলেক্টেড হোৱা এটা চৰকাৰ, এই চৰকাৰটো ভাঙাটো ইমান সহজ নহয়। তো এই চৰকাৰটো ভাঙিবলৈ চেষ্টা কৰাতকৈ এই অঞ্চলৰ ৰাইজৰ কাৰণে যদি ভাল চিন্তা কৰে, ভাল আঁচনি যদি চিন্তা কৰে, ভাল কাম যদি কৰে, এইটো সকলোৰে লাভ হ'ব। মই বিশেষভাৱে ধন্যবাদ জনাওঁ আজি প্ৰগ্ৰামটো সফল কৰাৰ কাৰণে আমাৰ BTRৰ সকলো কাৰ্যকৰ্তা, আমাৰ চৰকাৰৰ বিভিন্ন স্তৰৰ আমাৰ বিষয়া কৰ্মীসকল আহি উপস্থিত হৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ চৰকাৰৰ যিসকল EM MCLA যিসকল ৰিপ্ৰেজেণ্টেটিভ আছে, সকলোকে কংগ্ৰেচুলেশ্যন জনাইছোঁ যে সফলৰ 2 বছৰ আমি কমপ্লিট কৰিলোঁ। আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, গৃহমন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেখেতসকলৰ আশীৰ্বাদ, তেখেতসকলৰ গাইডেন্স আৰু তেখেতসকলৰ মাৰ্গদৰ্শনেৰে আমি যোৱা 2 বছৰত বহুতখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু অনাগত দিনতো তেখেতসকলৰ আশীৰ্বাদ, তেখেতসকলৰ মাৰ্গদৰ্শন আমি সদায় বিচাৰিছোঁ। বিশেষভাৱে এটা কোৱালিশ্যন চৰকাৰ 2020ত আমি আৰম্ভ কৰিছোঁ। ইয়াৰ আগত ছিংগল এটা চৰকাৰ BPFৰ চৰকাৰ চলি আছিলে, কিন্তু 17 বছৰত যিখিনি কাম তেখেতসকলে কৰিব নোৱাৰিলে, কৰিব নিবিচাৰিলে বা নকৰিলে, সেই কামখিনি কৰিবলৈ আমি যথেষ্ট কাম কৰিবলৈ 2 বছৰত আমি সক্ষম হৈছোঁ। বিশেষভাৱে BTR একৰ্ড যিটো আছে, ইয়াৰ আখৰে আখৰে পালন কৰাটো আমাৰ সকলোৰে লক্ষ্য। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে 2024ৰ ভিতৰত BTR একৰ্ডৰ প্ৰত্যেকটো দফাই ইমপ্লিমেণ্ট হ'ব লাগিব। গতিকে যিখিনি দফা ইমপ্লিমেণ্ট হৈ গ'ল, ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। যিখিনি দফা ইমপ্লিমেণ্ট হোৱা নাই, ইয়াৰ কাৰণে আমি খুব হাৰ্ডৱৰ্ক কৰি আছোঁ আৰু অতি শীঘ্ৰে ইমপ্লিমেণ্ট হৈ যাব, মই এইটো আশা ৰাখিছোঁ। বাকী বড়োলেণ্ডৰ সামূহিক ডেভেলপমেণ্টৰ যিটো কথা আছে, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, ৰাজ্য চৰকাৰৰ আঁচনি আৰু BTRৰ আঁচনি, এই আঁচনিবিলাক যদি 100% আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, তেতিয়াই BTR অঞ্চলৰ ৰূপ সলনি হৈ যাব আৰু উন্নয়নটো বহুত ক্ষিপ্ৰতাৰে হৈ যাব। এতিয়া আমি 2 বছৰত চব অৰ্গেনাইজ কৰিলোঁ। শিক্ষা খণ্ডত কি হৈ আছে, কৃষি খণ্ডত কি হৈ আছে, মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত কি হৈ আছে, শান্তি প্ৰতিষ্ঠা কৰাত ক'ত মানে সমস্যা আছে, আৰু সৰ্বাংগীনভাৱে উন্নয়ন কাম কৰাত ক'ত সমস্যা আছে, এইবিলাক আমি 2 বছৰত এইটো চব তথ্যবিলাক ওলাবলৈ সক্ষম হৈছোঁ, সমস্যাবিলাক জানিবলৈ সক্ষম হৈছোঁ। এইকাৰণে ইতিমধ্যে আমি সকলো সমস্যাবিলাক বুজি পোৱাৰ পিছত কিছুমান আঁচনি তৈয়াৰ কৰিছোঁ, যিটো আঁচনি অলপ আগতে আপোনালোকে দেখিবলৈ পালে আমাৰ প্ৰেজেণ্টেশ্যনত। আৰু সেই আঁচনিবিলাক, সেই মিছন আৰু ভিজনটো লৈ পেলাই আমি আগবাঢ়ি যাম, আমি কাম কৰিম, সেইটোকে আমি চবেই বিচাৰিছোঁ। চাওক, 2 বছৰত প্ৰত্যেকটো সপ্তাহতে আমাৰ চৰকাৰ ভাঙিছে। আকৌ তেখেতসকলে চৰকাৰটো প্ৰত্যেকটো মাহত প্ৰত্যেকটো সপ্তাহত আমাৰ চৰকাৰটো ভাঙি আছে, কিন্তু আচলতে চৰকাৰটো চলি আছে। তো এইকাৰণে মই তেখেতসকলক আহ্বান কৰিম যে গণতান্ত্ৰিকভাৱে ইলেক্টেড হোৱা এটা চৰকাৰ, এই চৰকাৰটো ভাঙাটো ইমান সহজ নহয়। তো এই চৰকাৰটো ভাঙিবলৈ চেষ্টা কৰাতকৈ এই অঞ্চলৰ ৰাইজৰ কাৰণে যদি ভাল চিন্তা কৰে, ভাল আঁচনি যদি চিন্তা কৰে, ভাল কাম যদি কৰে, এইটো সকলোৰে লাভ হ'ব। গণতন্ত্ৰত সকলোৰো এটা ক্ষমতা থাকিব লাগে যে কোনোবা সময়ত আপুনি শাসনত বহিব, ৰাজনীতি কৰিলে, কোনোবা সময়ত আপুনি বিৰোধীত বহিলেও আপুনি কাম কৰিব লাগিব, শাসনত বহিলেও কাম কৰিব লাগিব। গতিকে আজি বিৰোধীত থাকি কনষ্ট্ৰাক্টিভ কিছুমান কাম কৰিলে সমাজৰ লাভ হ'ব, সেইটো কৰাটো উচিত। আৰু আজি যিটো কথা তেখেতসকলে কৈ আছে, সেইটো চৰকাৰ ভাঙিব, কিবা কৰিব, এইবিলাক মানে আইডিঅলজিৰ বাহিৰৰ। ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ সৰ্ববৃহৎ এটা দল। এই দলৰ আইডিঅলজি আছে, এই দলৰ মিছন ভিজন আছে। আজি UPPLয়ে এই দলক ভাল পাই পেলাই, এই দলৰ কাম কাজ, মিছন ভিজন পাই পেলাই আমি একেলগে কাম কৰিবলৈ আমি এটা এলায়েন্স গভৰ্ণমেণ্ট আমি গঠন কৰিছোঁ। আৰু UPPLৰো নিজা আইডিঅলজি আছে কি আমি কোনোবা BPFৰ নিচিনা যোনে পাৱাৰত আহিব তাৰ লগতে থাকিব, সুবিধাবাদীৰ দল আমি বুলি আমি এনেকুৱা দল নহয়। আমি ৰাইজৰ সেৱা কৰিবৰ কাৰণে আহিছোঁ, ৰাইজৰ কাম কৰিবলৈ আহিছোঁ। আৰু সেই কামখিনিয়ে যদি 17 বছৰত কৰিলেহেঁতেন, আজি বড়োলেণ্ডটো বহুত সলনি হৈ গ'লহেঁতেন। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 1 বছৰ পাৰ হৈ গ'ল, অনলি 1 বছৰ। ইয়াতে কিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম আৰম্ভ কৰি দিলে, ইয়াত পেডি প্ৰকিউৰমেণ্ট নতুন এটা ৰিভলিউশ্যন কৰি দিলে, ইয়াত এডুকেশ্যনত এটা নতুন
তৰুণ ৰেভলিউশ্যন তেখেতে আনিলে সকলো দিশতে আৰু অৰুণোদয় আমাৰ ফাইনেন্সিয়েলি মানে আমাৰ যিটো পিছপৰা শ্ৰেণীক আগুৱাই নিবৰ কাৰণে বিভিন্ন আঁচনি তৈয়াৰ কৰিলে গতিকে আমাৰ তেখেতসকলে যদি যোৱা 17 বছৰে চিন্তা কৰিলেহেঁতেন বহুতখিনি কাম কৰিব পাৰিলেহেঁতেন আমি 2 বছৰতে আজি কিমান আঁচনি আমি তৈয়াৰ কৰিছোঁ কিমান মিছন আৰু ভিজন বনাইছোঁ গতিকে আজি ছুপাৰ 50ৰ নিচিনা 50 জন ল'ৰা ছোৱালীক UPSCত আমি পঢ়িবলৈ কোচিং কৰিবলৈ দিল্লীলৈ পঠাইছোঁ 17 বছৰত তেখেতসকলো পাৰিলেহেঁতেন আজি বহুতখিনি স্কুল কলেজৰ লগত আমি কাম কৰি আছোঁ তেখেতসকলো পাৰিলেহেঁতেন এই অঞ্চলত আজি শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি ইমান কাম কৰিছোঁ আৰু ইয়াৰ লগতে আজি যিখিনি শিক্ষক আমি নিযুক্তি দিছোঁ মানে প্ৰায় 3000ৰ ওচৰত আমি শিক্ষক নিযুক্তি দিছোঁ কিন্তু কাৰো পৰা এটা টকাও লোৱা হোৱা নাই কাৰণ আমি কৰাপশ্যন ফ্ৰী হোৱাটো বিচাৰিছোঁ চ' সেই কৰাপশ্যন ফ্ৰী তেখেতসকলো কৰিব পাৰিলেহেঁতেন 99ৰ শিক্ষক নিযুক্তি কেতিয়াবাই দিব পাৰিলেহেঁতেন কিন্তু তেখেতসকলে 99ৰ শিক্ষক নিযুক্তি নিদিলে আমি 2 বছৰ নহওঁতে আমাৰ চৰকাৰে 99ৰ শিক্ষকৰ নিযুক্তি দিছোঁ আৰু অহা এমাহৰ ভিতৰতে আমি আমাৰ টেষ্ট পাছ কৰি থকা যিসকলৰ সমস্যা আছে সেইটো সমাধান কৰিবলৈ আমি কৈ আছোঁ গতিকে কৰিম বুলি ক'লে চৰকাৰে বহুত কৰিব পাৰে আজি আমাৰ তাত ভাৰতবৰ্ষৰ যিটো মডেল এইটো হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া ডিচিশ্যন লোৱা এটা মডেল ডিচিশ্যন লোৱাৰ এটা নেতৃত্ব আমি পাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিচিশ্যন লোৱা এজন ব্যক্তি প্ৰত্যেকটো সপ্তাহত অসমত নতুন নতুন ডিচিশ্যন নতুন নতুন পলিচি আহে যাৰ কাৰণে অসমৰ ডেভেলপমেণ্ট বহুত স্পীড হৈ গৈ আছে গতিকে আজি বিটিআৰ অঞ্চল কোনো কাৰণত পিছ পৰি থাকিব নোৱাৰে আমি কেন্দ্ৰীয় যেনেকৈ আগবাঢ়িছে ৰাজ্য যেনেকৈ আগবাঢ়িছে আমিও আগবাঢ়ি যাম কাৰণ আজি আমাৰ কিবা এটা অসুবিধা হৈছে ফাণ্ডৰ কিবা শ্বৰ্টেজ হৈছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে আমাক সহায় কৰিব গতিকে বড়োলেণ্ড কোনো কাৰণত পিছ পৰি থাকিব নোৱাৰে কাৰোবাৰ প্ৰৰোচনা কাৰোবাৰ কনস্পিৰেচি কাৰোবাৰ বিভিন্ন কথাৰ দ্বাৰা আমাৰ কোনো কাৰণত বিচলিত নহয় আমি আগবাঢ়ি যাম नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर'थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन